ডাঙৰীয়া ক'লে আমাক যেনেকৈ তেওঁ কৈছে সেনেকুৱাই হৈছে বাট এটা হেপ্পীটো বহুত আছোঁ মই আজি যে মই যেনেকুৱা মাং কৰিছিলোঁ সেনেকুৱাই হ'ল আৰু কুৱেশ্যনটো এটাই কি ফুল ষ্টপ হৈ আছে যে ছেকেণ্ড টপিকত যে সেই কনষ্টেবলজনৰ এতিয়ালৈ মানে ছাছপেণ্ড কৰাটো সেইটো কৈছে মানে জল্দি এৰেষ্ট কৰাটো মই সেইটো চাব বিচাৰোঁ যি চিটুৱেশ্যন পৰা মই ট্ৰেভেল কৰি আহিলোঁ সেও মানে সেইটোৰ পৰাই যাওক মই সেইটো চাব বিচাৰোঁ বাকী কেইজনৰ কথা যিহেতু কৈছে যে আদালতে আপুনি যিটো বিচাৰিছিলে বাকী 5জনৰ শাস্তি হোৱাটো সেইটো ইতিমধ্যে অনাৰেবল জাজেও কথা কৈছে তেওঁ কৈছে আৰু মোক সুধিছে জাজে আপুনি চিনি পায় ন তেওঁ মই কৈছে অঁ মই চিনি পাওঁ কিন্তু মানে নামটো মই নাজানো কিন্তু নিজৰ চকুতেতো মই দেখা পাইছোঁ নহয় এইটো মোৰ চকুৰ ওচৰতে হৈছে এইটো মই চিনি পাওঁ আৰক্ষী যিটো কথা কোৱা হৈছিলে যে ক্ষমা খুজিব লাগিব আজি কিবা ক্ষমা খোজা ধৰণৰ কথা কৈছে নেকি আপোনালোকে ক্ষমা খুজিছে নেকি ক্ষমা খুজিছে নেকি কৈছে নেকি বা এনেকুৱাতো এইটো কথা আৰক্ষীয়ে ক্ষমা খুজিছে নে আপোনাক নে খোজা নাই এতিয়ালৈ ক্ষমা খোজা নাই এইখিনি মই আৰু এটা কথা সুধিব বিচাৰোঁ আপোনাক নতুনকৈ এটা খবৰ আহিছে আৰক্ষীৰ ফালৰ পৰাই কৈছে যে পূৰ্বতে কিছু অভিযোগ আছিল বিকি গুপ্তাৰ ওপৰত বা জেললৈ যোৱাৰ কথা কৈছে এই কথাটো সঁচা নে মিছা আচলতে এইটোতো মই নাজানো দাদা গীতানগৰ থানাৰ কথা কৈছে আৰু এখন দুটা কেছ থকা বুলি কৈছে দুটা কেছত এইটো এইবিলাক মই নাজানো দাদা এইবিলাকত মোৰ নলেজ নাই যি এতিয়া ষ্টিল যোনটো মোৰ প্ৰেজেণ্ট মই চকুৰ ওচৰত যোনটো হৈছে এইটোৰ বিষয়তে আপুনি যিমান সোধে মই ক'ব পাৰিম আৰু বাকী মোৰ নোহোৱা টাইমত যি কি হৈছে নহৈছে এইবিলাক মই একো নাজানো এই অভিযোগটো মিছা অভিযোগ নেকি এইটো মিছাই হ'ব পাৰে মই ক'ব নোৱাৰোঁ যে মই দেখা পাইছোঁ কিবা মই নাজানো এইটো বস্তু মোৰ একো নলেজে নাই নাজানো মই যি জানো আপুনি সেইটোৱে মোক সোধক মই এইটো ক্লিয়াৰ কৰিম বিকি গুপ্তাৰ কাৰণে আমি বেল পিটিশ্যন ফাইল কৰিছিলোঁ আৰু অনাৰেবল কোৰ্টে আমাৰ হিয়াৰিং শুনাৰ পিছত তেওঁক পিয়াৰ বণ্ডত ৰিলিজ কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু আজিৰ ভিতৰত তেওঁ জেলৰ পৰা আমাৰ ৰিলিজ হ'ব কণ্ডিশ্যন একো নাই আৰু থানাৰ পৰা OC আৰু IO আজি প্ৰেজেণ্ট আছিলে তেওঁলোকে ইনভেষ্টিগেশ্যনৰ কথাখিনি কোৰ্টত কৈছে আৰু বিকি গুপ্তা যে ইনভলভ নাই আৰু তেওঁক আননেচেচাৰী তেওঁক এৰেষ্ট কৰিছে এই বিষয়ে কোৰ্টক তেওঁলোকে জনাইছে আৰু উইদিন শ্বৰ্ট পিৰিয়ডত মানে কেছটো এফআইআৰ ছাবমিট কৰিছে মানে আৰক্ষী ফালৰ পৰা কোৱা হৈছে সম্পূৰ্ণ নিৰ্দোষী আছিল নিৰ্দোষী হয় আৰু বাকী যি আৰক্ষী এৰেষ্ট হোৱা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা কৰাৰ আপোনাক কিবা আহ্বান জনাইছে হয় আৰু সেইটো অনাৰেবল কোৰ্টতে মানে এইটো আমাৰ যিটো আমি এখন এফআইআৰ দিছিলোঁ 152 পল্টন বজাৰ সেইটো কেছত ষ্টেটাছ ৰিপৰ্ট কল কৰিছে আৰু যিকেইজন মানুহ ইনভলভ আছিলে তেওঁলোকৰ আইডেণ্টিফিকেশ্যন হোৱা বুলি কৈছে অনাৰেবল কোৰ্টত আৰক্ষীয়ে মানে দোষটো স্বীকাৰ কৰিছে হয় আৰক্ষীয়ে স্বীকাৰ কৰিছে যে পুলিচৰ মানুহ ইনভলভ আছিলে তেওঁলোকক আইডেণ্টিফাই কৰা হৈছে আৰু তেওঁলোকক অলৰেডি চামন ইছ্যু কৰিছে মানে বাকী যি 5জন এতিয়ালৈকে কৰা নাছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আমি যিখন এফআইআৰ দিছোঁ সেইখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম তেওঁলোকক সমন কেইগৰাকী আছিল জাৰি কৰিছোঁ কৰা বুলি কৈছে কেইগৰাকী লোক আছিল কোৰ্টৰ OCয়ে নিজে মানে আহি কেনে কৈছে নিশ্চয় কৈছে হয় কেইগৰাকী আছিল টোটেল তেওঁলোকৰ টোটেল সিহঁতৰ 5গৰাকী আছিলে 5গৰাকীয়ে সমন দিছে আৰু মানে থানাৰ কেইজনমান থানাৰ নাছিলে 2জনমান থানাৰ আছিলে বাকী কেইজন আউটছাইডৰ আছিলে বিকি গুপ্তাৰ কাৰণে আমি বেল পিটিশ্যন ফাইল কৰিছিলোঁ আৰু অনাৰেবল কোৰ্টে আমাৰ হিয়াৰিং শুনাৰ পিছত তেওঁক পিয়াৰ বণ্ডত ৰিলিজ কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু আজিৰ ভিতৰত তেওঁ জেলৰ পৰা আমাৰ ৰিলিজ হ'ব দুর্নীতি বন্ধ করো নারী নির্যাতন ড্রাগস ব্যবসায় একক নায়কত্ববাদ অত্যাচার কিন্তু আৰু নহ'ব এতিয়াৰ পৰা আমি দিম শুদ্ধ বাতৰি নিৰ্ভীক নিৰপেক্ষতাৰে পক্ষপাত নহয় স্পষ্টবাদীৰে আমি সাজু অৰুণোদয়